ভজনীতে হরি মন দৃঢ় করি মুখে লোৱা হৰি নাম ঘোর কলিকালে হরি নাম বিনে ঘোর কলিকালে হরি নাম বিনে নাহি নাহি আন কামোর বান্ধব নাহি নাহি আন কাম উত্তম গীতা ভাগবত ধর্মর উত্তম নাম দেবর উত্তম দৈবকী নন্দন দেবর উত্তম দৈবকী নন্দন শরণে করো প্রণাম মোর বান্ধব শরণে করো প্রণাম ভজনীতে হরি মন দৃঢ় করি মুখে লোৱা হৰি জন্মে যায় বলে গুরু ও ধরিছু শরণা এক কথার গুরু মোক ও দিয়া বিবা কি কথা জানে গুরুদেব কৌরবরে সভাত্রী ভীমখেনৰ গদাৰ প্ৰহাৰে যমৰ ঘৰে যায় কিন্তু একমাত্ৰ দুখনৰ ৰক্ত পান কৰে কিয় আৰু কথা শুনি বেশ দেবে হাঁহিবে লাগিলা মৰম হনা মাতে জন্মে যায়ক ও কহিবেলা La
কোন বাছা এই পৃথিৱীত ও যিয়ে যি কৰ্ম কৰে ও হেহি মতে ফল ধৰে কুকৰ্ম কৰি কোনেও ও সাৰিব ন ধৃতৰাষ্ট্ৰৰ এশ পুত্ৰ জানে সৰ্বজনা অত্যাচাৰী ব্যভিচাৰী আছিল পুত্ৰ গণ আছিল পুত্ৰ গণ হাৰজায়েক আছিল তেওঁৰ নাম গান ঈশ্বৰ সেৱা স্বামী ভক্তি কৰে দিনে ৰাতি এনেকৈ কত বছৰ অপাৰ হৈ আনফালে শুনক ৰাইজ আনফালে শুনক ৰাইজ আৰু আনফালে অপাশাধাৰী পাণ্ডৱগণে দ্ৰৌপদীৰ সহিতে বনবাসে থাকে দুখ মনে বনবাসে থাকে দুখ মনে বনবাসে কৰি যুধিষ্ঠিৰ ৰাজনে বনবাসে কৰি যুধিষ্ঠিৰ ৰাজনে বিচাৰিলে নিজৰ ৰাজ্যৰ ধান আশাধাৰী বান্ধৱনে
এ মহাগর্বী দুর্যোধনে পাণ্ডবক পাই বেজিৰ আগৰ সমান মাটি বেজিৰ আগৰ সমান মাটি আৰু আনফালে দশম দিনাৰ যুদ্ধত ভীষ্মৰ হৰা হয় যা হয় গুৰু দ্ৰোণক মাতি পাতে যুদ্ধৰ সেনাপতি যুদ্ধৰ সেনাপতি ভীমসেনাৰ হাতত পাছে কুৰুক্ষেত্ৰৰ ৰণ মৰি আছে ভাতৃগণ দেখে দুৰ্যোধনা গুৰুজন মাতি পাতে যুদ্ধৰ সেনাপতি যুদ্ধৰ আৰু আনফালে দুষাখন অমৰ অমৰে দুষাখন মোৰ কাষলৈ অহা কথা এটা যুদ্ধক্ষেত্ৰে ভীমসেনক কৰাগৈ নিধন তেহে মই শান্তি পাম এই জানা আৰু মই কিয় কৈছো জানা এশ ভাতৃ আছিল জানা কৌৰৱৰ বংশত এক এক কৰি ভীমে কৰিলা নিধন
নিধানা কি কথা শুনি দুষাখন ক্ৰোধত জ্বলি দুৰ্যোধন চাই পাছে কহিবে লাগিলা কহিবে লাগিলা সভাতে আছিল দানা কৌৰৱৰ বশত এ চিন্তা নকৰিবা দাদা 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 কথা দিলো মই এ চিন্তা নকৰিবা দাদা 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 কথা দিলো মই ভীম ভীমখেনক নিধন কৰিম ভীমখেনক নিধন কৰিম এহি বুলি দুষাখনে এহি বুলি দুষাখনে আনফালে শুনক ৰাইজ আনফালে শুনক ৰাইজ আৰু আনফালে দ্ৰৌপদীয়ে কান্দি 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 স্বামীৰ আগত কৈছিল স্বামী আৰু কিমান দিন এনেকৈ থাকিম স্বামী তোমাৰ যেন মনত নাই পূৰ্বতেই কৰা প্ৰতিজ্ঞাৰ কথা যিদিনালৈ দোকানৰ ৰক্ত মোৰ এই খোলা চুলিত ঘঁহি ল'ব নোৱাৰিম সেইদিনালৈ মোৰ এই খোলা চুলি খোলা হৈয়ে থাকিব মোক দেখি তোমাৰ জানো বেয়া লগা নাই স্বামী অশুনা প্ৰাণৰ স্বামী শুনা কমা চোৱা তোমাৰ ভাৰজাৰ আজি বিলাই খোলা চুলি খোলা কৰি কিমান দিন থাকিব মই কিমান দিন থাকিব কি কলা প্ৰিয়া দ্ৰৌপদীৰ মুখে শুনি এতে কব সনয় সিংহনাথ কৰি ভীমে সিংহনাথ কৰি ভীমে নাই প্ৰিয়া মই পাহৰা নাই আৰু কেতিয়াও নাপাহৰো
মই পাহৰা নাই মৰমৰ প্ৰিয়া আজি মোক বাধা দি ৰাখিব কোনে অ মোক বাধা দি ৰাখিব কোনে মই পাহৰা নাই মৰমৰ প্ৰিয়া মই পাহৰা নাই ও বাধা আৰু দি ৰাখিব কেতিয়াও নাপাহৰো ও মোক বাধা দি ৰাখিব কোনে প্ৰতিশোধৰ জ্বালা আছে শিৰাই শিৰাই প্ৰতিশোধৰ জ্বালা আছে হেৰাই হেৰাই প্ৰতিশোধৰ জ্বালা আছে শিৰাই শিৰাই প্ৰতিশোধৰ জ্বালা আছে হেৰাই হেৰাই ওলালো মোক আশীৰ্বাদ কৰা মোক বাধা দি ৰাখিব কোনে অ মোক বাধা দি ৰাখিব কোনে মই পাহৰা নাই মৰমৰ প্ৰিয়া বাধা দি ৰাখিব কোনে ও মোক বাধা দি ৰাখিব কোনে ঐ বুলি ভীমখেনে ক্ৰোধত জ্বলা বেবলে বেবলে খোদা করলা বেবলে বেবলে খোদা করলা হাতে গদা লয়া ভীমে হাতে গদা লয়া ভীমে নিধন কৰাৰ মনেৰে ক্ৰোধান্বিত হয়ে যায় ভীমখেনে কুৰুক্ষেত্ৰে চলি যায় ও প্রধানিত হয়ে যায় কুরুক্ষেত্রে চলে আমার ভার্যা দ্রৌপদীক করি অপমান আমার ভাষার উপরে করে অপমান আমার ভার্যা দ্রৌপদীক করি অপমান আমার ভাষার উপরে করে অপমান জীয়াই থাকিবি বুলি যদি ভাবিছ জিয়াই থাকিবি বলে যদি ভাবিস জীয়াই থাকিবি বুলি যদি ভাবিছ জিয়াই থাকিবি বলে যদি ভাবিস তোক বধিহে মই মনে শান্তি পাম দুখাহান তোৰ ৰক্তময় হুপি হুপি হাহাম তোৰ ৰক্তময় তোৰ ৰক্তময় তোৰ ৰক্তময় হুপি হুপি সন্মুখতে দুখনক আৰে দেখিব পাই এই সন্মুখতে দুখনক দেখিব পাই গদাৰে দুখনক গদাৰে দুখনক আৰু লগেই লগেই দুখন যুদ্ধ কৰে দুখনে ভীমৰ লগত গদা যুদ্ধ মল্ল যুদ্ধ
বদাৰ কোবত দুখনে বাগৰে বলে কাল মূৰ্তি ধৰি ভীমে বাগৰ বলে হে মৰ মৰ বুলি ভীমে প্ৰহাৰ কৰিলা হে মৰ মৰ বুলি ভীমে প্ৰহাৰ কৰিলা দাদা ভীমক চাই দুখাখনে ভীমক চাই দুখাখনে দাদা দাদা নিৰস্ত্ৰৰ ওপৰত কিয় কিয় অস্ত্ৰ প্ৰয়োগ দাদা যুদ্ধৰ নিয়ম নহয় এইটো যুদ্ধৰ নিয়ম নহয় এইটো কি কলি নিৰস্ত্ৰ ধৰ্ম নিয়ম নীতি দুখাখন এই সময়ত তই যুদ্ধ নীতি ধৰ্ম নীতিৰ কথা মোক নিশিকাবি কাৰণ যিদিনাখন ৰজস্বলা দ্ৰৌপদীক চুলিত ধৰি সভালৈ টানি আনিছিলি সেইদিনা তোৰ ধৰ্ম নীতি নিয়মৰ কথা কলৈ গৈছিল ক এই দুখন ক এই মাটিত গৰাই লৈ কুবাই বেলা গিলা কান্দি কান্দি দুখানে কান্দি কান্দি দুখাখনে দাদা হনা মাৰিবা মোকে দাদা আছো হোকে তাপে কুৰুক্ষেত্ৰ ৰণে কান্দে দুখাখনে কুকৰ্মৰ ফল মই পালো হাতে হাতে নামাৰি তুমি মোকে ভগৱান নিজেই কৰা পাপৰ ফলত আজি মোৰ এনেকুৱা হ'ল নিজেই কৰা পাপৰ ফলত আজি মোৰ সংসাৰ মোৰ ভাৰ্যা জীৱনৰ মনৰ আশা মনতেই মৰহি গ'ল জীৱনৰ আশা মনত
বিপদে রই গল কিয়নো আহিছিল মই কিয়নো আহিছিল মই ধলয় আহিল বিপদে পৰিল ভীমৰ হাতে প্ৰাণ যায় বাৰেই কাকুতি কৰি থকাৰ পিছতো বাৰেই কাকুতি কৰি থকাৰ পিছতো এইবাৰ ভীম হেনে কি কৰিলে চাওক এই দুখাখনৰ কথা ভীমেই মুঠেই নামানিলা পুতুলাৰ দৰে তাক পুতুলাৰ দৰে তাক আৰু তাৰ পাছত এই অগ্নিশৰ্মা হৈ ভীমে দুখাখনৰ বুকুত অহামুচি বুকু ভালি দুখাখনৰ ৰক্ত পান আৰু কিছু ভীমে ৰক্ত ও হাতে তুলি দ্রৌপদী এয়া চোৱা মই দুখাখনৰ ৰক্ত আনিছো সেই ৰক্ত দ্রৌপদীৰ অচলিত ঘঁহি তাৰ পাছত দ্রৌপদীয়ে আনন্দতে চকুলো টুকি কান্দি কান্দি স্বামীৰ আগত কৈছিল, স্বামী আজি
আজি সঁচাকৈ বহু দিনৰ মনৰ আশা এটি পূৰণ হ'ল আজি সঁচাকৈ পাখণ্ড নিধন হ'ল কিমান যে বিষাদ বেদনা মনত লৈ জীয়াই আছিলো স্বামী তথাপিও আজি মোৰ বুকুখন বিষাদ বেদনাত আছিলো জীয়াই মই আজিহে মোৰ শান্ত হ'ল অশান্ত মন আজিহে মোৰ শান্ত হ'ল অশান্ত মন ৰক্ত পালো মই আজি স্বামীয়ে দিলে হাতে তুলি খোলা চুলি ঘহি বান্ধিল চুলি ভগৱান পাখণ্ড নিধন হ'ল আজি ভগৱান পাখণ্ড নিধন হ'ল আজি বেদনা আছিলো জীয়াই মই আজিহে মোৰ শান্ত হ'ল অশান্ত মন আজিহে মোৰ শান্ত এই বলি দ্রৌপদীয়ে স্বামীর আগে আতায় অনন্তরে পরম শ্রদ্ধার নাম ধর্মী সুধী বৃন্দ আমি সকলোৱে জানো যে কৌৰৱৰ প্ৰতিজন বীৰকে ভীমখেনে গদাৰ প্ৰহাৰে যমৰ ঘৰলৈ পঠাইছিল কিন্তু একমাত্ৰ দুশাসনৰ ৰক্তপান কৰিছিল কিয় এই কথা জানিবলৈ হলে আমি ৰুচক নামৰ বেদ এজনৰ কাহিনীৰ মাজলৈ আগবাঢ়ি যাওঁ ৰুচক নামে বেধায়েক আছিলাপুৰ বতায় মহা অত্যাচাৰী জগত বিখ্যাত ৰুচক নামে বেধায়েক দিনে নিশাই বনৰ মাজে কৰিছিল চিকাৰ একদিন শুনক পাছে যেন কথা হয় এদিনাখন এখন বনৰ মাজত এহাল হৰিণী দম্পতীয়ে ধুনীয়াকৈ খেলা খেলি আছিল আৰু সিহঁত দুয়ো দেখিবলৈ ইমানেই ধুনীয়া আছিল ইমানে ধুনীয়া চালে চকুৰোৱা হৰিণী দুটি
খেলা খেলে হরিণ হরিণী খেলা খেলে গহীন বননী খেলিয়াছে মহারঙ্গে তৃণলতা বৃক্ষর সঙ্গে খেলিয়াছে মহারঙ্গে তৃণলতা বৃক্ষর সঙ্গে দেউদি জপিয়াই আছে দেউদি জপিয়াই আছে লহরে লহরে খেলা কিন্তু হাই বিধির বন্ধন নেযায় খণ্ডন কাৰ মৃত্যু কেতিয়া আহে কোনে বাৰু জানে কোনেও নেজানে গতিকে চাওক মৃত্যু যেতিয়া আহে কোনে জানে নেজানে নেজানে একো নেজানে বিধিৰ বন্ধনে যিখন বনত সেই হৰিণ হৰিণীয়ে নিৰ্ভয়ে আনন্দৰে খেলা খেলি আছিল সেই দিনাখন সেই ৰোচক বেধে সেই বাটে দিয়ে সেই বনে দি যায় ৰোচক অৰণ্যলৈ যায় ৰোচক মৃগয়ালৈ গহীন বননিত পাছে বনুপবন আছে কাৰো ভালে চোৱাৰ সময় নাই ৰোচক অৰণ্যলৈ যায় ৰোচক মৃগয়ালৈ যায় ইফাল সিফাল কৰি পেট আগবাঢ়ি হঠাতে হৰিণ দুটিক এহি বুলি বেধে পাছে হৰ প্ৰহাৰিলা হৰা ঘাটে মতা হৰিণ তেতিয়া মাইকী হৰিণজনীয়ে কান্দিছিল স্বামী কলৈ গুচি গলা প্ৰাণৰ স্বামী অভাগিনী কেৰি প্ৰাণৰ স্বামী থাকিম মই তাৰ মুখ
এইবার দেখি হরি নিয়ে মহাভয় পাইলায় স্বামী স্বামী বলি তাই স্বামী স্বামী বলি তাই প্রভু ভগবান ও সারি ঠেঙে বান্ধি ললে নিদারুণ রুসাগে ধর লাগি সায়াসে গৃহে আছে হতি সন্তান অনাহারে গাখীর খাব না পাই দেখোন সিহঁত যাব ভগবান প্রভু ভগবান কি অপরাধ করেছিল কি অপরাধ করেছিল যার কারণে পশু হয়েও জীৱ শ্ৰেষ্ঠ মানৱৰ হাতত এনেকুৱা অত্যাচাৰ এতিয়া মই কি কৰো চকুৰ আগতে স্বামীক পঢ়িলে এতিয়া মই স্বামীৰ মৰসাটি এৰি কেনেকৈ যাওঁ হৰিণীয়েই মৰে স্বামীৰ শোকত আৰু আনফালে শিশুই মৰে পেটৰ ভোকত আহাৰ খাব নাপাই শিশুই কান্দি বেলা গিলায় আই পিতা বুলি পহুই কান্দি বেলা আই পিতা বুলি পহুই কান্দি বেলা মা পিতা অৰণ্যৰ মাজতে কান্দে হৰিণ বহু जावाजी जमारे घर
দিনৰ দিনটো হ'ল ৰাতিপুৱাৰে পৰা অনাহাৰে আছো আজি এবাৰো মনত পৰা নাইনে কিয় যোৱাৰ আগতেই দেখোন কথা দি গৈছিলা সোনকালে উভতি আহিম বুলি এতিয়া যোৱাৰ আগতে কথা দি গৈছিলা যোৱাৰ আগতে কথা দি গৈছিলা সোনকালে উভতিম বুলি মা সোনকালে উভতিম বুলি বহু পলম হল দেখা পোৱা নাই বহু পলম হল দেখা পোৱা নাই মা কতেনো গলা মোৰ মৰমৰা পিতা কাতৰে মাতিছ শুনিছানে নাই ওয়ে শিশুৰ চিঞৰ হৰিণীয়ে শুনিবা কান্দি কান্দি বেধৰা গৈ কান্দি কান্দি বেধৰা গৈ এয়া নিশ্চয় আমাৰ বাচাহঁতৰে ক্ৰন্দন ৰাতিপুৱাৰে পৰা আমাক দেখা নাপায় পেটৰ ভোকত কি জানি ইনাই বিনাই ঘূৰি ফুৰিছে ভগৱান এতিয়া মই কি কৰো কলৈ যাওঁ স্বামীৰ মৰহত এৰি কেনেকৈ যাওঁ চকুৰ আগত এয়া মোৰ কি দশা হৈ গ'ল কি দশা কৰিলে মোক কেনেকৈ থাকো জীয়াই দুষ্ট বেধে চকুৰ আগত স্বামী কৰিলে বধ স্বামী মোৰ না নিথৰুৱা মই উপায় দিয়া মোক বিপদ কালে নিথৰুৱা মই উপায় দিয়া মোক বিপদ কালে
স্বামীর হকে তাপে দহি সুমাই রক্ষা করা দয়ার সাগর তুমি প্রভু দয়াময় স্বামী মোর নাই স্বামী করিলে স্বামী বারে 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 সন্তানৰ কথা কৈ থকাৰ পিছতো বাৰে বাৰে সন্তানৰ কথা কৈ থকাৰ পিছতো সেই নিদাৰুণ ৰুচকে জানো হৰিণীজনীৰ কথা শুনিলে নাই নুশুনিলে তাৰ পাছত কি কৰিলে চাও এ হৰিণ বধি ৰুচক পাছে খান্তা নাথাকিলা থাপ মাৰি হৰিণীজনীক থাপ মাৰি হৰিণীজনীক বাৰে 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 সন্তানৰ কথা কৈ থকাৰ পিছতো বাৰে বাৰে সন্তানৰ কথা কৈ থকাৰ পিছতো তোৰ অলপো বেয়া নালাগিল কিয় কিয় পশু হলো বুলিয়েই আমাৰ নিচিনাকৈ তোৰ গৃহত জানো সতি সন্তান নাই পশু হলো বুলিয়েই আমাৰ নিচিনাকৈ তোৰ গৃহত জানো সতি সন্তান নাই সিহঁতলৈ জানো তোৰ মনত পৰা নাই কিয় কিয় জীৱশ্ৰেষ্ঠ মানৱ হৈও এনেকুৱা অত্যাচাৰ সকলোৱে জানে পিতৃ মাতৃ অবিহনে সন্তানৰ ভোজনতে চাৰখাৰ হে প্ৰভু ভগৱান এতিয়া আমাৰ পাছত কেনেকৈ জীয়াই থাকিব কেনেকৈ বাচাওতো মই আৰু বেছি সময় জীয়াই নাথাকিম বাচাহত আজি মই নাথাকো জীয়াই নিদাৰুণ ৰুচকে তহঁতক ঘাট মাউৰা কৰিলে এতিয়া কি কৰ উপায় বাছত কান্দি নাথাকিবি কলৈকো নাযাবি মিলি জুলি থাকিবি সদায় আজি মই মাগিলো বিদায় মাগিলো বিদায় শুন পাপিষ্ট নৰাধম পাখণ্ড মনত ৰাখিবি যিহেতু মই কিছু সময় পিছত মৰিয়েই যাম কিন্তু মৃত্যুৰ আগমুহূৰ্তত তোকো দিলো অভিশাপ
তোকো দিল অভিশাপ মনত ৰাখিবি সামান্য জীৱাৰ জ্যোতিৰ বাবে তই আমাক তই হত্যা কৰিলি আমাৰ তেজেৰে খেল খেলিলি আমাৰ দেশ তই ৰক্তাক্ত কৰিলি মনত ৰাখিবি এই জনমত নহলেও অহা জনমত তোকো এদিন আনে ৰক্ত পান কৰিব নিশ্চয় জানিবি ঐ হি বুলি হৰিণীয়ে ও জীৱন অভিভক্ত দুঃশাসনৰ কথা ও সমাপন পৰম শ্ৰদ্ধাৰ নাম ধৰ্মী সুধিগণ এই কাহিনীটোৰ দ্বাৰা আমি এটা কথা গম পালো দুঃশাসন পূৰ্ব জন্মত এজন ব্যাধ আছিল আৰু যাৰ নাম আছিল ৰুচক পূৰ্ব জন্মৰ পাপৰ ফলতে দুঃশাসনৰ ভীমসেনৰ হাতত ৰক্তপান হৈছিল ঠিক তেনেকৈয়ে আজিৰ সমাজতো কিছুমান তেনেকুৱা মানৱৰূপী দুষ্ট দানৱ আছে যিয়ে পাপ পুণ্যৰ কথা বিচাৰ নকৰি নিজৰ বল পৰাক্ৰমেৰে দুৰ্বলীক অত্যাচাৰ কৰে প্ৰতাৰিত কৰে কিন্তু তাৰ প্ৰতিফল এই জনমত নহলেও অহা জনমত কিন্তু নিশ্চয় ৰখি আছে হে বাপ বান্ধৱ সমস্ত বল থাকিলেই বুলি দুৰ্বলীক অত্যাচাৰ নকৰিবা বল থাকিলেই বুলি দুৰ্বলীক প্ৰতাৰিত নকৰিবা নহলে দুঃশাসনৰ দৰে হ'ব এদিন নিশ্চয় জানিবা জীৱৰ মৰণ নাই দেহা গলি পচি যায় জীৱৰ মৰণ নাই দেহা গলি পচি যায় কৰ্মৰ দোষে নৰে শাস্তি পায় জীৱৰ মৰণ